হাই গাইজ, গুড মৰ্ণিং। আজি মৰ্ণিং ব্ৰেকফাষ্ট কৰি আছোঁ। ব্ৰেকফাষ্ট যদিও এইটো মই ফ্ৰাইড ৰাইচ লৈছোঁ। মই ভাবিলোঁ আজি ভিডিঅ'টো খাই ষ্টাৰ্ট কৰোঁ, যিহেতু আজি স্কুল বন্ধ। আজি শংকৰদেৱৰ তিথি হয়, কিন্তু ল'ৰা দুটাৰ স্কুল বন্ধ নাই বাৰু, সিহঁত দুজন স্কুললৈ গৈছে। মই ভাবিলোঁ আজি যিহেতু সিহঁত নাই, ঘৰত অকলে আছোঁ, গতিকে কিবা এটা স্পেচিয়েল কৰোঁ। বান্ধৱী এজনীয়ে কাপোৰ এযোৰ বনাব দিছিলে, ফেব্ৰিক কৰিব দিছিলে। মই ভাবিছোঁ কাপোৰযোৰ আজি ষ্টাৰ্ট কৰি দিওঁ। একেদিনাইতো কাপোৰযোৰ বাৰু নহয় মোৰ, যিহেতু মই ইমান সময় নাপাওঁ। গতিকে যিখিনি পাৰোঁ আজি কৰোঁ আৰু আপোনালোকক দেখাম। বলকচোন, এয়া ফ্ৰাইড ৰাইচ খাই লওঁ ফাৰ্ষ্ট। বলক খাই থাকক। এয়া এইটো ডিজাইন লৈছোঁ ষ্টেনচিলৰ। এইটো মই এযোৰ মেখেলা চাদৰত বনাম। এযোৰ মেখেলা চাদৰ এনেকৈ মই পাৰি লৈছোঁ। ইয়াত মই বনাম, ফেব্ৰিক কৰিম, গতিকে চাই থাককচোন। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই কালাৰ লৈছোঁ, এইটো চিলভাৰ কালাৰ। ইয়াতে মই চিলভাৰ কালাৰটো কৰিম। এয়া মই বাতিটোত ওলাই লৈছোঁ, এয়া স্পঞ্জত লগাই লৈছোঁ। এতিয়া মই ষ্টাৰ্ট কৰিম এইটোৰে ফাৰ্ষ্ট। চাই থাকক। এয়া মই স্পঞ্জ টুকুৰা থলোঁ, আচলতে স্পঞ্জ টুকুৰাৰে কৰি ভাল লগা নাই, সেইকাৰণে মই ইয়াত এইবাৰ ব্ৰাছ লৈছোঁ, ব্ৰাছেৰে কৰি দিছোঁ এনেকৈ। চাই থাকক। এয়া মোৰ কালাৰ কৰি প্ৰায় হৈ গ'ল। এতিয়া উঠাই পেলাই আপোনালোকক দেখাই আছোঁ। ময়ো চাওঁ বাৰু কেনেকুৱা হৈছে, মই যিহেতু এইটো কালাৰ কৰা নাই এতিয়ালৈকে। চাওক এনেকুৱা হৈছে, ভাল লাগিছেনে বাৰু? এয়া এইখন গোটেই চাদৰখন মোৰ হৈ গ'ল। এয়া দেখাইছোঁ আপোনালোকক। এইখন হৈছে মই চাদৰখন ৰেডি কৰিছোঁ। পিছত পিন্ধি পেলাই বাৰু আপোনালোকক ভালকৈ দেখাম। আৰু এয়া হ'ল মেখেলা। এইখন মেখেলাখনো মোৰ ৰেডি হৈ গ'ল, এতিয়া পিন্ধি দেখাই আছোঁ। হাই গাইজ, মই যে কাপোৰযোৰ বনাই আছিলোঁ বেঙুনীয়া, মোৰ বান্ধৱীৰ কাৰণে। এইযোৰ হৈছে এইযোৰ কাপোৰ। চাওক, এইটো ডিজাইনত আৰু এযোৰ বনাইছোঁ মই নিজৰ কাৰণে। এইযোৰ দেখাইছোঁ, চাওক, একদম যথেষ্ট ভালকৈ বনাইছোঁ। এয়া এনেকৈ দিছোঁ, ইয়াত মাজতো দিছোঁ, এয়া আঁচলত এনেকৈ দিছোঁ ছাইডত। আৰু এয়া হৈছে আঁচলত এনেকৈ দিছোঁ। এয়া মেখেলাখনৰ তলত মই ধুনীয়াকৈ এনেকৈ তিনিটাকৈ দিছোঁ, আৰু মাজত এটাকৈ দিছোঁ। এই কাপোৰযোৰৰ ফুল লুকটো এনেকুৱা হৈছে। কেনেকুৱা লাগিছে আপোনালোকক জনাব।